মুজিবুর রহমান, আপনার 5 মিনিট। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় ৰাজ্যপাল মহোদয়ৰ ভাষণত কিছুমান জ্বলন্ত সমস্যাৰ কথা উল্লেখ কৰা পৰিগণিত নহ'ল। তাৰ ভিতৰত ক'ব লাগিব যে অসমৰ জনসংখ্যাৰ প্ৰায় 35-36% সংখ্যালঘু জনসংখ্যা। এই সংখ্যালঘু জনসাধাৰণৰ কাৰণে ৰাজ্যপালৰ ইমান দীঘলীয়া অভিভাষণত কতো এটা শব্দ উল্লেখ কৰা দেখা পোৱা নগ'ল। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে মই চৰকাৰক এটা বিনম্ৰতা অনুৰোধ কৰিব খুজিছোঁ যে বসুন্ধৰাত 1, 2, 3 ইতিমধ্যে পাৰ হৈ গ'ল। অসমৰ বিভিন্ন জিলাৰ বিভিন্ন সম্প্ৰদায়ৰ ব্যক্তিয়ে মাটিৰ সমস্যা সমাধান হ'ল, মাটি পালে, আৰু সেই আইন অনুসৰি বসুন্ধৰাত যি ৰুলছ এণ্ড ৰেগুলেশ্যন ফ্ৰেম কৰিছিলে, SOP আছিলে, তাতে উল্লেখ কৰা আছিলে যে 3 পিঢ়ি 3 জেনেৰেশ্যন যদি অসমত বসবাস কৰিছে আৰু যদি খিলঞ্জীয়া ব্যক্তি হয়, আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাৰ মজিয়াত কৈছিলে আৰু বাহিৰতো কৈছিলে, আমি শুনা পাইছিলোঁ যে 1951 পিছত আগত অহা ব্যক্তিসকল খিলঞ্জীয়াত ৰূপায়িত হ'ব আৰু তেখেতসকল খিলঞ্জীয়া। সেই অনুপাতে আমি লক্ষ্য কৰিছোঁ বসুন্ধৰা 1, 2 and 3 বৰপেটা, ধুবুৰী, গোৱালপাৰা, নগাঁও, মৰিগাঁও সেই অঞ্চলত বসবাস কৰা আমাৰ একমাত্ৰ এই আমাৰ খিলঞ্জীয়া বুলি ক'বলৈ কিছুমানে ক'ব খোজে পমুৱা, কিছুমানে মমিনচিঙা বুলি কয়, কিছুমানে অচিনাকি বুলি কয়। কিন্তু মই ক'ব খুজিছোঁ, আপোনালোকে যদি মাননীয় মুখ্যমন্ত্ৰীক মানে তেতিয়াহ'লে আজিৰ পৰা এটা কথা আপোনালোকে উদ্ৰ কৰিব লাগে, সেই অচিনাকি বুলি নক'ব এইবিলাক ব্যক্তিক। যিসকলে 1951 আগত আহিছে সেইসকলক আপোনালোকে খিলঞ্জীয়া বুলি অভিহিত কৰক, আৰু সেইসকলক বসুন্ধৰা 2, 3 যিহেতু মাটি দিয়া নাই, মই চৰকাৰক অনুৰোধ কৰিম আপোনালোকে জৰীপ কৰি সেই ব্যক্তিখিনিক যিসকল লেণ্ডলেছ চৰ চাপৰিত বসবাস কৰি আছে সেইসকলক মাটি দিয়াৰ বিধি ব্যৱস্থা কৰিব লাগে। এইটো মই টানি অনুৰোধ কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, এটা কথা দুখেৰে ক'ব লাগিব, মই ইয়াতে দেখা পাইছোঁ কংগ্ৰেছ আৰু বিজেপি এটা মুৰ্দাৰ সিপিটি আৰু সিপিটি। আপুনি জানে 2011 চনত দ্য আছাম লেণ্ড গ্ৰেবিং এক্ট ইট ৱাজ পাছড এট দ্য টেনিউৰ অফ এক্স চিফ মিনিষ্টাৰ তৰুণ গগৈ চাহাব, যে আছাম লেণ্ড গ্ৰেবিং এক্টটো পাছ কৰি থৈ গৈছিলে, আৰু সেই আধাৰ বিজেপি সেই সূত্ৰটো সেই ফৰ্মুলাটো আপোনালোক গ্ৰহণ কৰিলে, আৰু বাছি বাছি সবকা সাথ সবকা বিকাশৰ যি শ্লোগান সেই শ্লোগান আওৰাই কিনে একমাত্ৰ এটা জাতিক টাৰ্গেট কৰি সেই জাতিখিনিক আপোনাৰ গুৱাহাটীৰ পৰা আৰম্ভ কৰি একেবাৰে ধুবুৰীলৈ উচ্ছেদ কৰা আৰম্ভ কৰিলে। এনেকুৱাও পৰিৱেশ হৈছিলে, আপোনাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, আপোনাৰ ADM, তেখেতসকলে গৈ কিনে সুধিছে আপোনাৰ নাম কি, যে আপোনাৰ মোৰ নাম অমুক ৰহমান, অমুক আলী, নটিচটো ছাৰ্ভ কৰিছে। যদি কোৱা হৈছে যে মোৰ নাম দাস বা শইকীয়া, তেতিয়া তেখেতক দিয়া হোৱা নাছিলে। কিন্তু বহু দাস আপোনাৰ আহিলে অসমলৈ, কা দিলে, কা অনাৰ পিছত কিমান দাস যে আহিল আপোনালোকে জানে। কিন্তু দেখা গৈছে যে সবকা সাথ সবকা বিকাশ ফৰ্মুলা মাননীয় আপোনাৰ প্ৰধানমন্ত্ৰীৰ এই ফৰ্মুলা কিন্তু আমাৰ অসমত প্ৰযোজ্য হোৱা নাই। সেই একেসুৰে যেনেকৈ আপোনাৰ লেণ্ড গ্ৰেবিং এক্টটো 2011 চনত তৰুণ গগৈ কংগ্ৰেছ চৰকাৰৰ দিনত আনিছিলে, সেই লেণ্ড গ্ৰেবিং এক্টটোক আপোনাৰ আধাৰ কৰি লৈ সেই আমাৰ মানুহখিনিক, দুখীয়া মানুহখিনিক, লেণ্ডলেছ মানুহখিনিক, ভূমিহীন মানুহখিনিক উচ্ছেদ কৰিলে য'ত নেকি বসবাস কৰিছিলে। মাননীয় অধ্যক্ষ মহোদয়, মই এটা কথা ক'ব খুজিছোঁ, মই এইকাৰণে কথাটো ক'ব খুজিছোঁ যে কংগ্ৰেছ আৰু বিজেপি যে এটা মুৰ্দাৰ সিপিটি, কংগ্ৰেছে 70 বছৰ মুছলমান মানুহৰ মাটিৰ সমস্যা সমাধান নকৰিলে, আৰু সেই সুযোগটোৱে বিজেপিয়ে লৈ এতিয়া বিজেপিয়ে চেম আৰম্ভ কৰিলে। আচলতে এইটো কোৱাৰ কাৰণটো হৈছে যে যেতিয়া নেকি কংগ্ৰেছ চৰকাৰ আছিলে তেতিয়া আজিৰ যিসকল মন্ত্ৰী আছিলে তেতিয়া তেখেতসকলক তেতিয়া তাতেই আছিলে, আৰু এতিয়া তেখেতসকল বিজেপিলৈ আহিলে, গোটেইখিনি আহি কিনে মন্ত্ৰী হ'ল, মুখ্যমন্ত্ৰী হ'ল, আৰু চেম ফৰ্মুলা ইউজ কৰিলে। আচলতে কথাটো হৈছে কি, সব এটাই বস্তু, কোনটো বস্তু, যে কেনেকৈ মিয়া মুছলমান মানুহখিনিক
অসমৰ পৰা উচ্ছেদ কৰিব পাৰি, সেই মানুহখিনিক কেনেকৈ ঠগিব পাৰি, সেই মানুহখিনিক কেনেকৈ বঞ্চনা কৰিব পাৰি, সেই মানুহখিনিক কেনেকৈ অন্যায় কৰিব পাৰি। মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে চৰকাৰক মই টানি অনুৰোধ কৰিম, আপোনালোকে এই নীতি পাহৰি যাওক। আপোনাৰ সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিলে তেতিয়া এখন আইন পাছ কৰিছিলে, এটা লেণ্ড পলিচি এমেণ্ডমেণ্ট আনিছিলে 2019 চনত এটা লেণ্ড পলিচি আনিছিলে। তাতে আপোনাৰ ক্লজ 1.3 ইট ইজ ক্লিয়াৰলি মেনশ্যন that those persons who have been living in chor areas or khas land, they should give a land allotment, at least 3 bighas for cultivation and half bighas for rehabilitation, আপনার rehabilitation বা আপনার ঘর বনোৱাৰ কাৰণে। কিন্তু সেই নীতি, সেই আপোনাৰ আইন, সেই সংশোধনী ল্যান্ড পলিচি কলৈ গ'ল? মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে আজিৰ এই সভাত থকা সকলো আমাৰ চৰকাৰৰ বিষয়ববীয়াসকলক অনুৰোধ কৰিছোঁ, চৰকাৰৰ মন্ত্ৰীসকলক অনুৰোধ কৰিছোঁ, আপোনালোকে এই অসমখন, যিহেতু মাননীয় মুখ্যমন্ত্ৰীৰ সপোন আছে যে অসমখন ভাৰতৰ ভিতৰত আপোনাৰ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য কৰিব খুজিছে, এটা জনগোষ্ঠীক এনেকৈ অন্যায় কৰি এনেকৈ বাদ দি এখন ৰাজ্য আপোনাৰ ইষ্টাব্লিছ কৰিব নোৱাৰে, এখন উন্নয়নশীল, এখন গতিশীল ৰাজ্য বনাব নোৱাৰে। মাননীয় অধ্যক্ষ মহোদয়, এটা অনুৰোধ কৰিম যে সদৌ শেষত যে আপোনালোকে এই পলিচি ইভিকশ্যন ড্ৰাইভটো বন্ধ ৰাখক, ৰাখি কিনে আপুনি লেণ্ড পলিচি 2019টো ইমপ্লিমেণ্টেশ্যন কৰাৰ কাৰণে মই আহ্বান ৰাখিছোঁ। ধন্যবাদ।